হাই কি খবৰ আশা কৰোঁ সকলো ভালেই আছে আৰু আজি হয় সৰস্বতী পূজাৰ কাৰণে বেটাক উলিয়াই মেলি পঠিয়ালোঁ কিন্তু ভিডিঅ' কৰা নহ'ল আৰু আমি আহিছোঁ ওচৰৰে স্কুল এখনত পাতিছে তাতে বেটিক মই লৈ আহিছোঁ আৰু এইফালে আমাৰ বেটি আৰু এতিয়া প্ৰসাদ আৰু খিচিৰি খাই হৈ গ'ল আমি এতিয়া ঘৰলৈ যাবৰ কাৰণে ওলাই আহিছোঁ স্কুলৰ পৰা বেটিক নামিব কৈছোঁ নেনামে খোজ নেকাৰো কৈ আছে এতিয়া ফুচলাই মেলি অলপ নমাব লাগিব এইটো ভালেখিনি দূৰ আছে খোজ নেকাৰিলে দিগদাৰ চাওঁ বেলুন চাওঁ ক'ত পালা এইটো কোনোবাই স্কুলৰ পৰা লৈ আহিছে ব'লা না স্কুলৰ পৰা আহি গ'লোঁ আহি এতিয়া এইফালে কাপোৰ চাপোৰ চেঞ্জ কৰিব আছে আৰু এইফালে আমাৰ বেটিক লাগে এতিয়া মোবাইল সেইফালে মোবাইলৰ কাৰণে খং উঠিছে চাওঁ এবাৰ চেহেৰা দেখুৱাই দিয়ক কান্দিছে মোবাইল কাৰ্টুন চাবৰ কাৰণে অঁ পাপা লাগে বেটা বেটা উঠ আৰু কিমান ধুনীয়া হৈ গৈছিলে আজি চুলি বান্ধি গৈছিলে পূজা চাবলৈ এইফালে চাই দিয়া এবাৰ পূজা চাব গৈছিলোঁ আজি মায়ে বেটি ন টিকনি বান্ধিছিলে দেই বাবা ধুনীয়া লাগিছিলে আজি ছোৱালীজনী ধুন ফৰক পিন্ধিছে পিংক কালাৰ মায়ে বেটি পিংক কালাৰ বনি গৈছে আজি চাওঁ এবাৰ থিয়াই দিয়া মায়ে বেটি পিংক কালাৰ বনিছোনে এইফালে তুমি ওখ হৈ গ'লা মই চাপৰ মই কেনেকৈ ওখ হ'ম এতিয়া হা আৰু বেটি ওখ মই চাপৰ আৰু এইফালে পিংক কালাৰ ফ্ৰক পিন্ধিছে ধুন লাগিছে আজি ছোৱালীজনী